যদি কিবা কাৰণত অবাতে যায় তেনেহলে সন্তানটোক আপুনি ভাল কৰিব লাগিব, গলত টিপিটো হত্যা নকৰে। এই শিক্ষানুষ্ঠানসমূহ ৰাজ্য চৰকাৰৰ সন্তান, ৰাজ্য চৰকাৰে এই শিক্ষানুষ্ঠানসমূহ ভাল কৰিবৰ কাৰণে যত্ন কৰিব লাগিব। কিন্তু আমি দেখিছো যে এতিয়া ৰাজহুৱা শিক্ষা ব্যৱস্থাটো কেনেকে আৰু নিশকটীয়া কৰিব পাৰি তাৰহে প্ৰচেষ্টা চলিছে। কিয় কৈছো যে এতিয়া চৰকাৰী খৰচেৰে বেচৰকাৰী বিদ্যালয়ৰ 25% শিশুক পঢ়ুৱাবৰ কাৰণে চৰকাৰে ব্যৱস্থা কৰিছে। এইবোৰে কেতিয়াও ৰাজ্যৰ শৈক্ষিক ব্যৱস্থাটো, ৰাজহুৱা শিক্ষা ব্যৱস্থাক উন্নত কৰিব নোৱাৰে। প্ৰশিক্ষণৰ নামত শিক্ষকসকলক বাহিৰত পঠা হৈছে। এতিয়া শিক্ষক যদি বিদ্যালয়ত নাথাকে অভিভাৱকে ছাত্ৰ ছাত্ৰীসকলক কিয় ৰাখিব? গতিকে আমি অভিভাৱকসকলকো আহ্বান জনাইছো যে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তসমূহক অভিভাৱকসকলে সচেতন ব্যক্তিসকলে প্ৰশ্ন কৰাটো উচিত। আমিও প্ৰশ্ন কৰিব বিচাৰিছো। আমি ৰাজ্য চৰকাৰক বাৰে বাৰে কৈছো, ঘটনাটো এই বছৰৰ নহয়, 2016 চনৰ পৰা কণ্টিনিউৱাছভাৱে আমি প্ৰতি বছৰে তথ্য ৰাজ্য চৰকাৰক জনাই আছো। বিগত বছৰত যেতিয়া কেৱল ৪৭ দিনৰ পাঠ্যক্ৰমৰ পাঠদান হৈছিল ছেপ্টেম্বৰ মাহলৈ, তেতিয়াও আমি ৰাজ্য চৰকাৰক জনাইছো, এইবাৰো আমি জনাইছো। আগষ্ট মাহৰ পৰা পাঠ্যক্ৰমৰ পাঠদান কৰাত আমি ব্যাঘাত হৈ আছে। এই কথাবোৰ ৰাজ্য চৰকাৰে নিশ্চিতভাৱে চিন্তা কৰিব লাগিব। আৰু ৰাজ্যখনৰ সচেতন লোকসকলে যদিও RTE এক্টে বিদ্যালয় পৰিচালনা সমিতিৰ কেৱল অভিভাৱকসকলকে প্ৰৱেশৰ বাট মুকলি কৰিছে, তথাপিও ৰাজ্যখনৰ সকলো সচেতন লোকে ৰাজহুৱা শিক্ষা ব্যৱস্থাটো উন্নত কৰাৰ কাৰণে সচেতনভাৱে সক্ৰিয়ভাৱে অংশগ্ৰহণৰ কাৰণে আমি আহ্বান জনাইছো।